মই ভাবিলো সঁচাকে পৰিলে চব্জি নাই যে ফ্ৰিজৰ পৰা উলিয়াই আনিছে বেঙেনা কেইটা হয়নে বাৰু লাউটো অকমান ডাঙৰ লাগিছে লাউটো টেঙা জোল খাব পাৰি আৰু টেঙা জোল খাবলৈ উৰহীকেইটাহে পচন্দ হৈছে দেই উৰহীকেইটা ধুনীয়া গছৰ পৰা ছিঙি আনিছে একদম আৰু বেপাৰীয়ে নখ কামুৰি থাকিলে কি হ'ব একদম মাছ নিলে চালু পাৰি
চন্দনৰ ওপৰত দিবা নমস্কাৰ আপুনি মংগল চংগল চাই নেকি মংগল চাই হাত চাই হাতটো অকণ চাই দিয়াচোন তুমি চোৱা হাতখন ধৰি লোৱা কেনেকুৱা থাকিব কেনেকুৱা আছে ভাল হ'বনে বেয়া হ'ব হেৰি বেপাৰ ভাল হ'বনে পিছত ভালনে ভাল হ'ব ন ভিডিঅ' কৰিবচোন ন এতিয়া হেৰি নহয় চাব পাৰে নহয় কি চাব হাত চাই নে নে আপুনি কি ক'ব লাগে চাওঁতে কি ক'ব লাগে হাত চাব মুখখন চাই দিব পাৰিবনে কোনখন হাত চাব কওকচোন কি কি আছে মোৰ ফুৰযোৰ লগাই দিয়া হাতটো চাই লোৱা চন্দনা ফুট নেকি প্ৰসাদ দি দিয়া কোন ভগৱান শ্ৰীকৃষ্ণ মাকৰ নাম কি আছিল জানানে শ্ৰীকৃষ্ণ মাকৰ নাম জানা দেউতাকৰ নাম জানানে কি শ্ৰীকৃষ্ণ মোমায়েকৰ নাম কি আছিলে জানা ভাল হ'ব নাই কওক ফুট লগাই দিয়া আমাকো দিয়া আকৌ ফুট দিয়া প্ৰসাদ দিয়া দিয়া ফুট দিয়া ভাগ্য পৰীক্ষা মোৰ বিয়াখন আপোনাৰ চাবচোন ধৰি নহয় কেতিয়াকৈ হ'ব কওকচোন 40 তাৰিখ মানে হৈ যাব কৈ দিয়া চন্দনা ফুটখন দিয়া ফুট লগাই প্ৰসাদ দি দিয়া প্ৰসাদ একদম বাজিয়ে দি থাক ধন্যবাদ হ্যাঁ বাকী হেৰি আমি কেনেকৈ 10 টকাত কেইটা পানৰ গুচি কিমান এতিয়া জানেনে এগুচি 30 টকা আৰু তামোলৰ পোন কেনেকৈ দিছে এক পোনত কেইটা থাকে জানেনে তামোল কেইটামান থাকে বাৰু এক পোনত এগুচি পানৰ কেইখিলা পান থাকে জানেনে বেলুনো বেচিছে নেকি কেইটা এটা 5 টকা মোৰ পাবা আছিল ইয়াৰ ভিতৰত কি আছে বেলুন কাইলৈ আমাৰ মোৰ পাবা আছিল বেলুন কেইটামান দিব দেই দেই ঠিক আছে আলু আপুনি
মাজতে নেমু জোৰা পাৰি কৰিলে যে চিষ্টেম নহয় চব ভাগ ভাগ কৰিছে ন এই বহুত দাম হ'ব চাগে এতিয়া আলু তিনিটাত কেইটকাকৈ দিছে আপোনাৰ এই তিনিটা আলু নি মই 1 কেজি মাংস বনাব পাৰিম নে কওকচোন বাৰু মই এতিয়া 10 টকা 20 টকা মই 1 কেজি মাংসত 20 টকা আলু দিলে মোক শেষেই আৰু এইটো কি শাক জানেনে কি নাম এইটো লাই শাক মিঠা কেনেকে মূলা শাকৰ মূলা কেনেকে দিছে এমুঠিত 10 টকা দিছে এইটো কি এইটো আমলা এটা খাওঁ দেই এটা 10 টকা না দুটা 10 টকা দুটা 10 টকা এই গোটেইখিনি মই 50 টকা দিম দিবনে নিদিয়ে বেলেগ বেপাৰীয়ে দেখোন দি আছে কমত চব ফ্ৰীকে খাই দিলে ভাই দাম দিয়ে দেই বেলেগ বেপাৰীয়ে কমত দিছে পাব পাৰিবনে বেলেগ বেপাৰীৰ পৰা লওঁ দেই 10 টকা তিনিটা আলু মই নিকিনো যাওঁগে চাই পেলাই কোৱা আজিকালি দাম বহুত কাকো নিদিব মই কিন্তু আগতীয়াকে কৈ থৈছো কি কৈ থৈছে মূলা অন্ধ অন্ধ হয় জানো অন্ধ আপুনি অন্ধ নেকি প্ৰমাণ চাওঁ কিমান সঁচাকে নে সঁচাকে মই কিবা এটা ল'লো ঘৰ নাজানে পইচা ক'ত পইচা কি কৰিলে ঘৰত কোন আছে কিলিকাও দিছে দেখোন আপুনি গম পায়নে নাপায় ন আপোনাৰ ঘৰত কোন কোন আছে আপোনাৰ যদি ঘৰ ক'ত নাজানে আপুনি ঘৰত কোন কোন আছে কেনেকৈ গম ঘৰ ক'ত জেগাটোৰ নাম নাজানে মানে এনেই আপোনাৰ বয়স কিমান মান হৈছে আপোনাৰ ল'ৰাই ইনকাম নকৰে নেকি ল'ৰা 3টা বুলি কৈছে কিমান ডাঙৰ আপোনাৰ নাতি আছে নাই নাই বিয়া বাৰু পোৱা নাই পতা নাই ল'ৰা পাতিলে আপুনি এবাৰ কৈছে নাই পতা এবাৰ কৈছে পাতিলে বুঢ়ী বয়স কিমান মান হৈছে আপোনাৰ ইয়াত কেইটকা আছিলে আপুনি গম পায়নে নাপায় আপুনি এনেকৈ বহি আছে আপোনাৰ পইচাখিনি যদি বেলেগে লৈ যায় কি হ'ব নাজানে আপুনি খোল বজাব জানে মানে হয়নে আপুনি খোলটো বাওঁহাতে লৈছে যে সোঁহাতে বজাব নাজানে নেকি নাজানে আপুনি ভাওনা এটা চলাইছিলে নেকি আগতে নাই চলোৱা আপুনি মানে এনেই খোলটো বজায় আৰু ন কিবা চেও বজাব পাৰিব নেকি কিবা চেও বজাব পাৰিব নেকি গানৰ লগতে বজায় বৰগীতত কেনেকৈ বজায় বজাওকচোন অকণমান বৰগীতৰ তালত এক তালত বজাওক গাব লাগিব গালেহে বজাব পাৰিব আপুনি এনেই বজাব নোৱাৰে ইয়াতে বজাওকচোন হৰি নাম চলি আছে যে হেল্ল' আপোনাৰ চৰাই পৰি আছে নে কেনেকৈ খেলিব এতিয়া সেয়া চৰাই গোটেইকেইটা ধান খালে চব ধান খালে মানুহ কুমাৰ আছে মই নখ দিম বুলিয়ে
সেইজনীতো কথা ক'ব নোৱাৰে প্ৰতীকহে ন চুকাই চাইছোঁ মানে কয় নেকি কি ধানৰ কঠীয়া পেলালে ধান কঠীয়া খালে কঠীয়া খালে ন চৰাই কঠীয়া খালে চৰাই ৰখীয়া গমেই পোৱা নাই মানে এইফালে থাকোৱা কণা বজানে মূৰ্তি মূৰ্তি চিন্ময় দেউতা চাহ আছে তুমি মাতি আছো ৰাত পাইছিনা গম পাওঁ নাপাওঁ তুমি মাতিছিলা নেকি ঐ অংকিতা দেউতাকে লৈছে তোমাৰ একো নিদিলে তোৰ মহিলা গম পাইছ মহিলা নাচিবি নাচা যদি কওঁ মোক কোৱা মই এতিয়াই ক'ব লাগিব অবিন্দা মই ফোনটো কওঁ নাচিবি নে মহিনী নাচিবি নাই ক হা নামটো দিওঁ বেলেগত দি দিম ৰ তুমি মহিনী তোমাৰ হ'বনে হ'ব কাইলৈ তুমি নাচিবা মই নামটো লিখি দিওঁ কাইলৈ নাচিবৰ কাৰণে লিখি দিওঁ নে কিহত নাচিবা কোৱা বিহু নে আধুনিক গীত লিখো না নামটো মালাটো ধুনীয়া লাগিলে ক'ৰ পৰা ল'লা মালা বহুত ধুনীয়া নমাই দে আপোনাৰ দৰা ক'ত হা দৰাটো ক'ত বাৰু দৰা ক'ত এই মছলা ক'ত মনে লৈ আছে আপুনি বিয়াত আহিলোঁ আপুনি এনেই ভাত পানী আছেনে নাই এইজনী কয় নাই নতুনকৈ আহিছে বিয়াত কি খুৱাইছে কয় না আপোনাৰ নামটো কি কয় নামটো কি